হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৱে? আজিৰ এসাঁজ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া হৈছে বিলাহী পিটিকা আৰু লগতে আছে জলকীয়া পোৰা আৰু পিঁয়াজৰ সৈতে পিটিকা বনাব লৈছোঁ। আৰু এই পুৰিখিনি লৈছোঁ পাপৰ লগতে নেমু টুকুৰা। ঘি অলপ দিলে গৰম ভাতৰ লগত খাই ভাল লাগিব নহয় জানো? লগতে তিয়াই লৈছোঁ দুটামান বুটমাহ, লগতে লৈ লৈছোঁ নিমখ, তেল আৰু আদা নহৰু লগতে আচাৰ। আৰু এয়া কুকাৰটো আনি লৈছোঁ কাৰণ ইয়াৰ পৰাই মেইন বস্তুটো ওলাব ন। এয়া হৈছে গৰম গৰম ভাত লগতে আলুৰ। এতিয়া আমি পিটিকিম আলু, পিঁয়াজ লগতে জলকীয়া গুড়ি আৰু বিলাহী। আজি মানে ভাত সাজ বইলকৈ পিটিকাৰ সৈতে খাওঁ বুলি ভাবিলোঁ, সেই গতিকে পিটিকা বনাব ল'লোঁ। যোগাৰ কৰি লৈছোঁ আৰু বহুত বেছি গৰম কাৰণে প্ৰথমে হেতাইদি পিটিকিব লৈছোঁ আৰু শেষত এনেকৈ হাতেৰে অকণমান পিটিকি লৈছোঁ যাতে টেষ্টটো আহে। লগতে ঢালি দিলোঁ অলপ তেল আৰু আদা নহৰু পেষ্ট আৰু ফাইনেলি দুটামান বুটমাহৰ সৈতে মোৰ থালিখন ৰেডি কৰি আছোঁ। ৰ'ব নিমখটো দি লৈছোঁ, হয় মেইনটো থাকিয়েই গৈছে নহয়, আচাৰ আচাৰ অকণৰ সৈতে খাই ভাল লাগিব নহয়নে? আজি হৈছে মোৰ থালিখন ইমানেই।